হেৰি ইমান গৰমত কাম কৰি আছে বাৰীখনত সোমাই পেলাই ভাল পাৰিছে দেই। এই লগ চৰ্বত এগিলাচকে আনিছোঁ। তাকেহে কিনো কৰিম আজি জন্মাষ্টমীও বন্ধ, ঘৰতে সোমাই সোমাই কিনো কৰিম ভাবিলোঁ অকণ বাৰীখনতে লাগোচোন। ভালে কৰিলা দিয়া চৰ্বত এগিলাচ আনিলা, বৰ গৰম উঠিছে দেই। ৰাম গাটো একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে দেই। ইমান গৰম পৰিছে নহয় সঁচাকৈ দেই। ইমান গৰম হ'লে কেনেকৈ হ'ব বাৰু? দেখিছে মই কেনেকৈ গম পাওঁ আপোনাক কোনটো সময়ত কি দিব লাগে? আপুনি জানো গম পায়? কিনো গম নাপাওঁ মোৰ মইনা কলিজাজনী। আই কেনেকৈ কৈছে চা? এই টুটুকনে বাৰু গম পালে কি বুলি ভাবিব বাৰু? কি ভাবিব আৰু? একো ভাবিবলৈ নাই। তুমি মোৰ পত্নী, মই তোমাৰ পতি। আমাৰ এইবোৰ ধেমালি আমি নকৰিলে কোনে কৰিব? হ'লেও আৰু পাই আমি বুঢ়া হ'লোঁ এতিয়া, আৰু ল'ৰালে ছোৱালী চাব হ'লেই। চাম ৰ'বা, আমি আমাৰ ৰোমেঞ্চখিনিতো কৰি লওঁ। আমাৰ এতিয়াই বয়স যোৱাগৈ নাই নহয়। মই ক'তে মৰোঁ চা কেনেকুৱা কথাবোৰ কয়। তুমিনো বাৰু মোলৈ লাজ কৰা নে বাৰু? তোমাৰ লগত এনেকুৱা ধেমালিবোৰ নকৰি মই কাৰ লগত কৰিম? সেই স্বপ্নিয়ানী বাইদেউ, হাজৰিকানী বাইদেউ, তেওঁলোকৰ লগত কৰিলে আৰু মোক আৰু পিঠি হৈ নাথাকে আৰু। আপুনি বৰ ধেমালি কৰিব পাৰে দেই। মই যাওঁ আপোনাৰ লগত, মোৰ ইয়াত চুপতি মাৰি থাকিলে নহয়। ৰ'বা গিলাচটো লৈ যোৱা আকৌ। দিয়ক এফালে দিয়ক। লাজটো দেখো তেওঁ। সঁচাকৈ দেই, এখেত যে বৰ ধেমালি কৰিব পাৰে দেই। এতিয়ানো বাৰু এই বয়সত বাৰু এনেকুৱা ধেমালি কৰিবলৈ আছেনে বাৰু সময়? টুটুকনে শুনা হ'লে কি ভাবিলেহেঁতেন বাৰু? কি হ'লেও মা, কি ঘূৰাই আছা অকলে অকলে? তই একো নাই এনেই কিবা কথা এটা ভাবি আছোঁ। এনেকৈ অকলে অকলে ঘূৰাই থাকিলে মানুহে পগলা হ'ল বুলি ক'ব। কি হ'ল, তই মোক পগলা বুলি ক'লি নে? নাই পগলা বুলি কোৱা নাই। তুমি যেনেকৈ ঘূৰাই আছা, পগলাবোৰে তেনেকৈ ঘূৰাই থাকে সেইটো কথা কৈছোঁ। তোমাকনো মই পগলা বুলি ক'ম নে? হ'ব, মোৰ ওচৰলৈ কেলৈ আহিলে সেইটো ক। চাহকাপ বনাই দিয়া যদি খাওঁ। ইমান গৰমত তোৰ চাহ খাবলৈ মন গৈছেনে? মোৰ যে চাহৰ চচটো দেখিলেই খং উঠা হৈছে এই গৰমখনত। গৰম হওক ঠাণ্ডা হওক মোৰ মতলব নাই, মোৰ চাহ খোৱা সময়কণত মোক চাহ একাপ লাগেই। চৰ্বত বনাই দিওঁ, বনাই থৈছিলোঁ মই দেউতালৈ বুলি। দেউতাক দি থৈ আহিলোঁ, তই খাওঁ নি অকণমান? চৰ্বত খাই নেকি? চাহ অকণ দিয়া যদি দিয়া, নহ'লে নাই। দিছোঁ অলপ বগেচোন যা, মই বনাই পেলাই দিমগৈ যা। অ'কে, তুমি লৈ পেলাই আহিবা, মই যাওঁ। মই সেই ড্ৰয়িং ৰুমতে অকণমান বহিছোঁগৈ। দেখিছে ৰাইজ, ইমান গৰমতো চাহ খাই কোনে ভাল পায় বাৰু? প্লিজ কমেণ্টত জনাই দিবচোন। মেঘে মেঘে অভিমানী মোৰ বৰষুণ, আৰে তিতিছে আচল, কতে নলুকালে জোন, যা নামাতো তো কামনি নিদিবি মোক। বা আমাৰ চম্পা বাইদেউ গান গাবও জানে নেকি? তই জানো আৰু মই নাজানিম নেকি? তইতো মোৰে ল'ৰা ন। হয় কেলৈ নহয় বাৰু? পিছে এয়া চাহ ভাই, চাহ বনাই আনি দিলোঁ। एक कप चाय की कीमत तुम क्या जानो চম্পা বাইদেউ। তোৰ হিন্দী মোৰ আগত হিন্দী মাৰি ফালিব নালাগে। তোৰ আজিকালি মোৰ লগত বৰ চুপতি হৈছে। সোনকালে বিয়াখন পাতি দিম, তোৰ এই চুপতি মুখেদি ওলাই যাব। তোমাৰ লগত ধেমালি কৰোঁ কাৰণে তুমি মানে বেয়া পোৱা ন? ভালেই হ'ব দিয়া, এজনী আনি দিবা নহয়, তাইৰ লগত ধেমালি কৰিম, তেতিয়া তুমি জ্বলি মৰিবা। হয়নে? চাম নহয়, দেখিলেহে লিখিম। যিজনী আনো সেইজনী যদি ফূৰ্তি ওলাই ধেমালি কৰা হয় ভালেই ভাবি, যদি কেনেবাকৈ এজনী ধেমালি কৰা নহয়, বোলে এনিটাইম মুখখন ওফন্দিয়ে থাকে, তেনেকুৱা এজনী আনিলেতো আৰু চেচেই, গম পাবি তেতিয়া। তুমি এচাই ৰাইজ আছে, মোক এজনী ভাল ছোৱালী চাই দিব আকৌ। তই যদি মনে মনে চাই থৈছ কৈ দে। নাই মা, আজিলৈকে চোৱা নাই দেই। জানো সঁচাই কৈছ নে মিছাই কৈছ, তইহে জানো আৰু, মইতো নাজানো দেই। চাই থৈছ যদি কৈ দে খুলি পেলাই যে ছোৱালী এজনী চাই থৈছোঁ, আৰু নাই চোৱা যদি আৰু উপায়টো নাই, চাইটো দিবই লাগিব আৰু। সেইকণ কৰ্ম আই মাতৃ তুমিয়ে কৰিবা, মই সেইভাগিলে নাযাওঁগৈ আৰু। ঠিক আছে, নাই চোৱা যদি আমিয়ে চাই দিম বাৰু, নে কি কয় ৰাইজ? ধুনীয়া ছোৱালী এজনী চাই দিব লাগিব ন টুটুকনক? আপোনালোকে মোক সহায় কৰিবনে বাৰু টুটুকনলৈ ছোৱালী এজনী চাই দিবলৈ? ছোৱালী চোৱা কি কৰা কৰি থাকা দেই, কিন্তু মা এটা কথা কওঁ, আগতে গাড়ী তাৰ পিছতহে নাৰী। এষাৰ আকৌ কি ক'লি? পাছত নাৰী অনাৰ পিছত যদি গাড়ী বিচাৰি থাকে, সেইকাৰণে আগতে গাড়ীখন আনি ল'ম, তাৰপিছত নাৰীক উঠাই পেলাই ঘূৰিব পাৰিম।
ঠিক আছে হ'ব দে, এতিয়াও বহুত সময় আছে। কি কৰ কৰি ল, নিজৰ জীৱনটো এনজয় কৰি ল। লাহে ধীৰে চাই কৰি দিম আৰু ছোৱালী এজনী, নে কি কয় ৰাইজ? গতিকে আপোনালোকে মোক সহায় কৰিব লাগিব ছোৱালী এজনী চাই দিবলৈ টুটুকণলৈ। আজিলৈ ভিডিঅ'টো ইহঁতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যথেষ্ট পাইছোঁ। গতিকে যদি ভিডিঅ'টো চাইছে প্লিজ লাইক এটা কৰি দিব। লাইকটো কৰি দিলে মোৰো উৎসাহ বাঢ়িব নেক্সট ভিডিঅ' এটা দিবলৈ। গতিকে লাইক কমেণ্ট এটা কৰি দিব প্লিজ। আৰু নেক্সট ভিডিঅ'লৈ মই আকৌ আহি আছোঁ। ধন্যবাদ।